সব মানুহে জীৱনত কিবা ডাঙৰ কাম কৰিব বিচাৰে, কিন্তু আমাৰ মাইণ্ডত সেট হৈ গৈছে আৰাম কৰিব লাগে বুলি। সব মানুহৰে শক্তি আছে, সব মানুহৰে নিজৰ এটা টেলেণ্ট আছে কিবা কৰি দেখুৱাবলৈ, কিন্তু অকণমান আৰামৰ বাবে গোটেই জীৱন বৰবাদ কৰি দিয়ে। আৰু নাজানো কিয় সৰুৰে পৰা আমাৰ মাইণ্ডত ভৰাই দিছে যিমান আছে সিমানতেই সুখত থাক। খোৱা পিন্ধা ঘৰ এইকেইটা আছে যদি বহুত আছে। খোৱা পিন্ধা এটা ভিক্ষাৰীৰো আছে, আৰু য'ত লাগে থাকিবলৈ ঘৰ ভিক্ষাৰীয়ে য'তে হ'লেও ৰাতি থাকি নিজৰ জীৱন কটাই দিয়ে। তেতিয়াহ'লে এটা ভিক্ষাৰী আৰু আপোনাৰ মাজত পাৰ্থক্য নাই। জীৱনত যিমান আৰাম আছে, যিমান ফাল্টু বস্তু আছে, এইবিলাকৰ এটা কাৰণ আছে, আৰু সেইটো কাৰণ হ'ল আপোনাৰ জীৱনৰ একো লক্ষ্য নাই নহয় আপোনাৰ একো লক্ষ্য, কৰিব নিবিচাৰে নহয় জীৱনত একো। তেতিয়াহ'লে এনেকৈ বহি থাকক আৰু চলাই থাকক সেই কেইটকামানৰ মোবাইল ফোনটো, তাতো অকল ফেচবুক, হোৱাটছআপ, গেম চলাই থাকক আৰু একো নকৰিব। এইখন সংসাৰৰ মায়াজালে আপোনাক বান্ধি থৈছে, আপোনাৰ মানুহে মাইণ্ডত এনেকুৱা বান্ধি দিছে। এইবিলাক ভাঙি দিয়ক আৰু ইয়াৰ পৰা বাহিৰলৈ ওলাই আহক আৰু কৰি দেখুৱাওক এনেকুৱা কাম য'ত মানুহ বনিব বিচাৰে আপোনাৰ নিচিনা। ইতিহাস পঢ়িব নালাগে, ইতিহাস বনাব লাগে। সব জনাৰ পাছতো হাতত হাত থৈ কিয় বহি থাকে? হাতৰ মুঠি বন্ধ কৰক আৰু কওক, মোৰ ফেমিলিৰ এনেকুৱা কোনো কাম কৰা নাই যিটো মই কৰিম। নিজকে ইমান ব্যস্ত কৰি লওক, না আপোনাৰ মনত থাকে কিবা পূজা না কিবা বিয়া, আৰু সেইদিনাৰ পৰাই সব মনত থাকিব যেতিয়া আপুনি বনি যাব কিবা এটা সফল মানুহ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় আয়ক।